Hello friend, good morning. আমি এতিয়া ফুৰিবলৈ আহিছোঁ। আজি এঠাইলৈ নিমন্ত্ৰণ আছে, তাকে আহিছোঁ। বাইদেউ গৈ আছে আগত, মই গৈছোঁ পঠাই আহি আছোঁ। পঠাই আহি আছোঁ, দেখিছেনে? কি ধুনীয়া চাওক, ডাৱৰীয়া বতৰ হৈছে। ডাৱৰীয়া বতৰ কিমান ধুনীয়া লাগিছে। ব'লক তেনেহ'লে কি দেখুৱাম আজি, চাই থাকিব। এতিয়া নকওঁ, এতিয়া ক'লৈ আহিছোঁ, কি কাৰণে আহি আছোঁ একো নকওঁ। যেতিয়া মানে তাত গৈ লগ পাম তেতিয়া কৈ আছোঁ কিহৰ কাৰণে আহিছোঁ। বিশেষ কাম এটা কাৰণে আহিছোঁ। কামটো তাতে গৈ চাই ল'ব। ব'লক। মা পিছল খাই গৈছিলোঁ, আহি পাই গ'লোহি। বাইদেউ কিমান চাচি গছ দেখিছে, চাচি গছ যেনে তেনে কিমান চাচি গছ, টকাৰ গছ এইবোৰ চব টকাৰ গছ দেই। নহা মানুহ আহিছে আপোনালোকৰ হ'লে। আজি মই ইয়ালৈ আহিছোঁ। ইয়াত মানে সাঁচি পুঠি আগৰ দিনৰ সাঁচি পুঠি যে সেয়া ৰখা হৈছে। আজি ইয়ালৈ মানে থাইলেণ্ডৰ মানুহ এজন আহিব। থাইলেণ্ডৰ মানুহজনকে মই লগ কৰিবলৈ আহিছোঁ। তাকে আপোনালোকক অকণমান দেখাম বুলি ভাবিছোঁ। চাই থাকিব ভিডিঅ'টো শেষলৈকে। থাইলেণ্ডৰ মানুহ যিহেতু আহিব আৰু সাঁচি পুঠি যিহেতু তেওঁলোকে দেখাব, কি দেখাব পাওঁ চাওঁ। থাইলেণ্ডৰ মানুহকেইজন এতিয়ালৈকে পোৱাহি নাই। যদি পায় মানে পাবহি আৰু পাবলৈহি হৈছে, তেতিয়া আপোনালোকক দেখাই আছোঁ। এই হয় মানুহ ঘৰ। যিহেতু এওঁলোকৰ ঘৰতে মানে সংৰক্ষণ কৰা আছে, সেই সংৰক্ষণ কৰাটোকে মই আজি দেখাবলৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই বহুত দিনৰ আগতে আহিছিলোঁ আপোনালোকৰ মনত কৰিছে। সেইটো পৰা ইয়ালৈ চিফ্ট কৰিলে কাঠৰটো। মোৰ চেনেলটো চাবৰ কাৰণে কৈ দিওঁ।